बिरसा खाड़िया आमार एजन बयसस्थ लोक आছিলে তেওঁ মানে ঘৰতে কাম কৰা আছিলে এইটো হাজিৰা কৰা নিচিনা তেওঁৰ আজি মানে মৃত্যুমুখত পৰিলে এটা গড়ে এটা হৰিণাই মানে যেতিয়া বাহিৰত ওলাই আহিলে তেওঁ যেতিয়া পেচাব কৰিবলৈ বাহিৰত ওলাই 4টা মান বজাত ৰাতিপুৱা তেতিয়া তেওঁক মানে আক্ৰমণ কৰি তেওঁক মানে ডেথ কৰিলে তো এই ঘটনা অতিকৈ দুখজনক আৰু আমি দুখ পাইছোঁ যে আমাৰ এই পৰিয়ালৰ লোকত মানে যোনটো নেকি নিৰাপত্তা বিশেষকৈ মানে জীৱ জন্তুৰ পৰা এইটো মানে ৰক্ষা দিব পৰা নাই আৰু বিশেষকৈ বন বিভাগে গুৰুত্ব অলপ দিব লাগিছিলে কাৰণ যোনটো নেকি আমাৰ ভিতৰৰ পৰা জংগলৰ পৰা বাহিৰত মানে জীৱ জন্তু ওলাই আহে তেতিয়া মানে তেওঁলোক বিশেষকৈ মানে ছ'চিয়েল মিডিয়াত মানে বহুতে ফটো শ্বেয়াৰ কৰে বহুতে ফটো দিয়ে যে আমি দেখা পালোঁ আমি বাহিৰত দেখা পাইছোঁ আজি আছে আমাৰ তাতে তো সেই বস্তুখিনি আমাৰ লোকেল মানুহখিনি আমাৰ এইটো অঞ্চলত দিয়ে থাকে তো সেই বস্তু হিচাপে তেওঁলোক মানে অলপ গুৰুত্ব দিব লাগিছিলে মানে কিছুদিন ধৰি সন্ত্ৰাস চলাই আহিছিলে তো আগতে 3জনক মানে এনেকুৱা গুৰুত্ব আঘাত কৰিছিলে কিন্তু তাৰ পিছতো তেওঁ মানে বাহিৰত ওলাই পইচাত মানে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তো আজি আমি দাবী কৰিছোঁ চৰকাৰক তথা বন বিভাগক যে তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়াৰ কাৰণে কাৰণ মুৰব্বী হিচাপে তেওঁ আছিলে আৰু ঘৰখন অতি দুখীয়া পৰিয়াল তো এইটো হিচাপে চৰকাৰে যাতে তেওঁলোকক মানে কিছু সাহায্য আগবঢ়ায় আৰু বিশেষকৈ ক্ষতিপূৰণ হিচাপে একালীন সাহায্য দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এইটো বনাঞ্চলৰ মানে যোনটো নেকি ধ্বংসপথত মানে ক'বও পাৰি কিছুমান ঘটনা কাৰণ ভিতৰত যদি খনন কাৰ্যসূচী চলে তেতিয়াহ'লে বাহিৰত কিন্তু এফেক্ট হ'ব বা ভিতৰত জীৱ জন্তুক এফেক্ট হ'ব তো সেইটো কিছু দিশত মানে হয়তো ক'ব লাগিব যে জীৱকুলৰ কাৰণে হয়তো ব্যাঘাত জন্মিব পাৰে বিভিন্ন ধৰণৰ হাই হল্লা বেছিকৈ হৈছে বা বিভিন্ন ধৰণৰ গছ গছনি নোহোৱা হৈছে তো সেই ক্ষেত্ৰত মানে আমি আহ্বান কৰিছোঁ বন বিভাগক যে ভিতৰত যোনটো নেকি সুবিধা জীৱ জন্তুক দিব লাগে সেই বস্তুখিনি মানে যাতে দিব পাৰে আৰু যিখিনি মানে তেওঁলোকক প্ৰয়োজনীয় জংঘল বা যিখিনি মানে তেওঁলোকৰ সা সুবিধা সেইখিনি থাকিলে নিশ্চয় জীৱ জন্তু বাহিৰত নোলায় আৰু ভিতৰতে থকাৰ কাৰণে বিশেষ ব্যৱস্থা হ'ব।